নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তনুশ্ৰী আৰু আপোনালোকক স্বাগতম জনাইছো অসমীয়াত ইংৰাজী ইংলিছ উইথ তনুশ্ৰী চেনেললৈ ইয়াত আমি ইংৰাজী সাহিত্য আৰু ব্যাকৰণ একেবাৰে সহজ অসমীয়াত শিকিম আজি আমি পঢ়িম ইণ্ডিগো চেপ্টাৰ কিন্তু চেপ্টাৰ আৰম্ভ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইণ্ডিগো মানে আসলতে কি বলা আমি প্ৰথমতে সেইটো শিকোগে তোমালোকে ব্লু কালাৰ দেখিছানে জিন্স পেন্টৰ নীলা ৰং কাপোৰৰ নীলা ৰং আগৰ দিনত এই নীলা ৰং তৈয়াৰ কৰিবলৈ মানুহৰ ওচৰত কোনো কেমিকেল নাছিল তেতিয়া তেওঁলোকে এটা বিশেষ গছৰ পৰা ৰং বনাইছিল সেই গছটোৰ নাম আছিল ইণ্ডিগো প্লান্ট অসমীয়াত আমি ইয়াক নীল গছ বুলি কওঁ এই গছৰ পাত বা ডাল বিশেষ পদ্ধতিত প্ৰস্তুতি কৰি এটা গাঢ়ৰ নীলা ৰং তৈয়াৰ কৰা হৈছিল সেই সময়তে ইউৰোপত এই নীলা ৰঙৰ বহুত চাহিদা আছিল তোমালোকক মই কৈ দিওঁ যে ইউৰোপত সাধাৰণতে যিবোৰ ৰজা মহাৰাজা বা মন্ত্ৰীসকল আছিল তেওঁলোকেহে এই নীলা ৰংটো পিন্ধিবলৈ পাৰিছিল এইটো জাষ্ট ফেক্ট হয় okay historical fact সেয়েহে ব্ৰিটিছসকলে ভাৰতৰ কৃষকসকলক জোৰ কৰি ইণ্ডিগো খেতি কৰাইছিল কিন্তু সমস্যা কি আছিল জানানে ইণ্ডিগো খেতি কৰিলে কৃষকসকলৰ লাভ কম হৈছিল আৰু ধান গম বা খাদ্য খেতি কৰিব নোৱাৰিছিল ফলত কৃষকসকলৰ দৰিদ্ৰ হৈ পৰিছিল এই অন্যান্যৰ বিৰুদ্ধে আৰম্ভ হৈছিল চম্পাৰণ আন্দোলন আৰু সেই আন্দোলনৰ কাহিনীহে আমি ইণ্ডিগো চেপ্টাৰত পঢ়িবলৈ গৈ আছো এতিয়া আহো মূল চেপ্টাৰত এই চেপ্টাৰটো লিখিছিলে লুই ফিছাৰ এইটো মহাত্মা গান্ধীৰ জীৱনৰ এটা বাস্তৱ ঘটনা এই চেপ্টাৰত আমি দেখিম কেনেকৈ চম্পাৰণৰ কৃষকসকলে সমস্যাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছিল ঠিক আছে এতিয়া ভাবিছোৱা তোমাৰ নিজৰ মাটি আছে কিন্তু তাত কি খেতি কৰিবা সেই সিদ্ধান্ত তুমি ল'বই নোৱাৰা কেনেকুৱা লাগিব তোমালোকৰ ঠিক এইটোৱে হৈছিল চম্পাৰণত ব্ৰিটিছ জামিদাৰসকলে কৃষকসকলক বাধ্য কৰিছিল নিজৰ মাটিৰ 15% অংশত ইণ্ডিগো খেতি কৰিবলৈ ইয়াক তিন কাঠিয়া সিস্টেম বুলি কোৱা হৈছিল কৃষকসকলৰ কোনো উপায় নাছিল কৰিবই লাগিছিল এতিয়া মই যেটা জমিদাৰ কওঁ সিহঁত হ'ল ল্যান্ডলৰ্ড ইংৰাজসকলৰ সম্পূৰ্ণৰ বেছিভাগ কৃষি ভূমিৰ গৰাকী আছে মানে তেওঁলোক মেইন মানুহ আছে তেওঁৰ আন্ডাৰত কোনে কাম কৰিছিল কৃষকসকল টেনেন্স হয় আজিকালি টেনেন্স আমি কাক কওঁ ভাড়াতীয়া মানুহবিলাকক ভাড়াতীয়া দেই ভাৰতীয় নহয় দেই ভাড়াতীয়া হ'ল তো এই ভাৰতীয় কৃষকসকলক এই মাটিত খেতি কৰিবলৈ দিছিলে কিন্তু আচলতে এই মাটি আছিল কাৰ কৃষকসকলৰে আছিলে কিন্তু এই জামিদাৰবোৰে যিবোৰ ইংৰাজসকল আছিল তেওঁলোকে কি কৰিলে কৃষকসকলক ক'লে যে মাটিৰ 15% মানে 15% আমাৰ হ'ব তোমালোকে তাতে ইণ্ডিগো খেতি কৰিবা কিন্তু সেই ইণ্ডিগো খেতিৰ কিন্তু যিখিনি আমি পইচা পাম এইখিনি কিন্তু তোমালোকে নোপোৱা হ'ল সিহঁতে উৎপাদিত সামগ্ৰী নীলখিনি ইংৰাজ জমিদাৰক ভাড়া হিচাপে দিব লাগিছিল এতিয়া তোমালোকে গম পাইছানে নিজৰে মাটি কিন্তু ইংৰাজসকলে কৈছে যে নীল খেতিৰ 1 টকাও তহতে নাপাও সেইখিনি আমাৰ লগত থাকিব আমিহে পইচা পাম মানে নীল খেতি কৰিব কৃষকে সিহঁতে বিক্ৰী কৰিব ইংলেণ্ডত বা ইউৰোপত আৰু সেইখিনি পইচা সিহঁতৰ পকেটত কিন্তু জমিন কাৰ মাটি কাৰ আছিলে ভাৰতীয় কৃষকসকলৰ এই আছিল আটাইতকৈ
দুৰ্গতি আমাৰ ভাৰতীয় কৃষকসকলৰ। এতিয়া গল্পটোত এটা নতুন টুইষ্ট আহিলে। জাৰ্মানীৰ বৈজ্ঞানিকসকলে আৰ্টিফিচিয়েল ইণ্ডিগ' বনাই পেলালে। এতিয়া প্ৰাকৃতিক ইণ্ডিগ'ৰ চাহিদা কমি গ'ল। ব্ৰিটিছসকলে ভাবিলে এতিয়া ইণ্ডিগ'ৰ প্ৰয়োজনটো নাই। কিন্তু তেওঁলোকে কৃষকসকলক ক'লে ইণ্ডিগ' নকৰিলেও হ'ব, কিন্তু আমাক ক্ষতিপূৰণ দিব লাগিব। তোমালোকে ভাবাচোন এতিয়া কি হৈছে? কৃষকসকলে টকা দি দিলে, পিছত গম পালে তেওঁলোকক ঠগা হৈছিল। তোমালোকে ভাবাচোন, ইণ্ডিগ' আটাইখিনি বস্তু অকল ইংৰাজৰহে লাভ হৈ আছিলে, কিন্তু ক্ষতি হোৱাৰ পিছত কাৰ পৰা ল'লে পইচা? আমাৰ ভাৰতীয় কৃষকসকলৰ পৰা। কৈছে যে তহঁতক যদি সেই 15% যে তহঁতক মাটিখিনি আছে, সেইখিনি বাৰু তহঁতক ঘূৰাই দিম, কিন্তু যদি ঘূৰাই দিব লাগে তহঁতে কিন্তু সেইখিনিৰ পৰা আমাক আমাৰ পৰাই মাটি কিনি ল'ব লাগিব। হ'ল? তো কিমান বেয়া ঘটনা ঘটিছিল তোমালোকে নিজে ভাবা। নেক্সট, এতিয়া আমাৰ চেপ্টাৰৰ এজন গুৰুত্বপূৰ্ণ কেৰেক্টাৰ আহে, নাম ৰাজকুমাৰ শুক্লা। এই ৰাজকুমাৰ শুক্লাৰ নামটো তোমালোকে মনত ৰাখি থবা। তেওঁ কোনো ডাঙৰ নেতা নাছিল, এজন সাধাৰণ কৃষকহে আছিল। কিন্তু তেওঁৰ এটা ডাঙৰ গুণ আছিল, তেওঁ হাৰ মানা নাছিলে। তেওঁ গান্ধীজীক লগ পাই চাম্পৰ্ণলৈ আহিবলৈ অনুৰোধ কৰিলে। গান্ধীজীয়ে য'তেই গৈছিল শুক্লাও পিছে পিছে গৈছিল। শেষত গান্ধীজীয়ে তেওঁ একাগ্ৰতা দেখি সন্মত হ'ল। হৈছে? তো আমি ইয়াৰ পৰা কি গম পালো? আমি গম পালো যে সদায় আমি নিজৰ কামত দৃঢ়তা ৰাখিব লাগে। গান্ধীজীৰ পিছে পিছে গৈছিল কোন? ৰাজকুমাৰ শুক্লা। তোমালোকে এই পাৰ্টখিনি যদি চাবলৈ নিজৰ কিতাপৰ তোমালোকে চাবলৈ পৰা পেজ নম্বৰ 47ত, তাতে তোমালোকৰ লিখা আছে। তোমাৰ ছেকেণ্ড পেৰাগ্ৰাফটো চাবা। Gandhi told Shukla he had an appointment in Kanpur. এইটো যিটো কানপুৰ লিখিছে, এইটো কানপুৰ মানে হ'ল কানপুৰ। And was also committed to go to other parts of India. Shukla accompanied him everywhere. Then Gandhi returned to his ashram near Ahmedabad. Shukla followed him to the ashram. For weeks, he never left Gandhi's side. এই গোটেইখিনি তোমালোকে ভালকে চাই ল'বা। হ'ল? এতিয়া আমি আহিম মেইন কথাটোলে। যে গান্ধীজী চম্পাৰণ পোৱাৰ পিছত লগে লগে আন্দোলনৰ আৰম্ভ কৰা নাছিল। এইখিনিত তেওঁৰ বুদ্ধিমতা দেখাই যায়। তেওঁ প্ৰথমে সকলো কথা জানিবলৈ চেষ্টা কৰিলে। কৃষকসকলক লগত থাকি তেওঁলোকৰ লগত কথা পাতিলে। স্থানীয় মানুহৰ লগত কথা পাতিছিলে। তথ্য সংগ্ৰহ কৰিলে। কাৰণ গান্ধীজীয়ে জানিছিল সত্য নাজানি কোনো সিদ্ধান্ত ল'বলৈ নেলাগে। চাওক তেওঁ কিমান বুদ্ধিমান আছিলে। এতিয়া হৈছে নেক্সট, তথ্য সংগ্ৰহ কৰি গান্ধীজীয়ে এটা ডাঙৰ কথা বুজি পালে। সমস্যাটো ইণ্ডিগ' নাছিল, সমস্যাটো আছিলে ভয়। কৃষকসকলে ব্ৰিটিছসকলক বহুতো ভয় কৰিছিল। তেওঁলোকে নিজৰ অধিকাৰ বিচাৰিবলৈও সাহস কৰা নাছিল। সেয়েহে গান্ধীজীয়ে প্ৰথমে তেওঁলোকক মনৰ পৰা ভয় আঁতৰাবলৈ আৰম্ভ কৰিলে। ফ্ৰীডম ফ্ৰম ফিয়াৰ, এইটো আটাইতকৈ ডাঙৰ বস্তু। হ'ল? ব্ৰিটিছ চৰকাৰে গান্ধীজীক চম্পাৰণ এৰি যাবলৈ ক'লে। তেতিয়া ভাবা, তোমাৰ ঠাইত তেওঁলোকে ক'লে যে তোমাৰ ঠাইত থাকিলে কি কৰিলাহেঁতেন? বেছিভাগ মানুহে হয়তো ভয় খাই গুচি গ'লহেঁতেন। কিন্তু গান্ধীজীয়ে ক'লে মই নাযাওঁ। মই ইয়াত মানুহৰ সমস্যাৰ সমাধান নকৰাকৈ উভতি নাযাওঁ।
এইটোৱে আছিল সত্যাগ্ৰহৰ শক্তি। হ'ল তো তোমালোকে দেখা পাই আছা যে মই ব্ৰিটিছবোৰে কেনেকৈ নিৰ্দেশ দিছিলে। গান্ধীজীয়ে সেই নিৰ্দেশ পত্ৰ স্বীকাৰ কৰিছিল, কিন্তু তেওঁ আদেশ অমান্য কৰিছিল। পিছদিনা তেওঁক আদালতত হাজিৰ হ'বলৈ কোৱা গৈছিল। তেতিয়া আচৰিত কথা হ'ল, হাজাৰ হাজাৰ কৃষকে মতিহাৰীৰ আদালতত ঘেৰাও কৰে। হ'ল ব্ৰিটিছ প্ৰশাসনে এইবোৰ দেখি গম পালে যে এতিয়া এওঁলোকক ভয়েৰে বান্ধি থবলৈ নোৱাৰি। গান্ধীজীক আদালতলৈ মাতি পঠোৱাৰ হ'ল। প্ৰথমবাৰৰ বাবে কৃষকসকলে ভয়ৰ সলনি সাহস দেখুৱালে। ব্ৰিটিছ চৰকাৰেও আচৰিত হৈ গ'ল। শেষত চৰকাৰে পিছ পেলালে আৰু কৈছে যে আমি গোচৰ উঠাই দিম। এইটো গান্ধীজীৰ প্ৰথম ডাঙৰ বিজয় আছিল। তো প্ৰায় 10,000 কৃষকৰ ভাষ্য লিপিবদ্ধ কৰা হয়। হ'ল ক্ষতিপূৰ্ণৰ দাবী কৰিলে। ব্ৰিটিছ সকলোকে ভাবিছিল গান্ধীজীয়ে 100% ধন ঘূৰাই বিচাৰিব। গান্ধীজীয়ে 50% দাবী কৰে। হ'ল কিন্তু জামিদাৰসকলে কি কৰে? জামিদাৰসকল কোন আছিল? ইংৰাজীসকল আছিলে। তেওঁলোকে 25%হে ঘূৰাই দিবলৈ পাৰিম বুলি ক'লেহি। এতিয়া এইখিনি যেতিয়া কথা হ'ল, তোমালোকে ভাবিবা যে এইটো গান্ধীজীয়ে কি কৰিলে? সিহঁতে ভয় খাই আছিল 100% দিম বুলি, দিব লাগিব হ'ব পাৰে। আৰু গান্ধীজীয়ে 25% মানি গ'ল। এইটোতো ভাল কথা নহ'ল। কিন্তু গান্ধীজীৰ এই কথাটোতে আমি বুজি পাব লাগিব। গান্ধীয়ে ক'লে যে চোৱা, পইচা ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল এই কৃষকসকলৰ যে ভয় ভাঙিলে, এইটো আটাইতকৈ ডাঙৰ কথা। হ'ল তাৰপিছত তদন্ত আৰম্ভ হ'ল। গান্ধীজীয়ে হাজাৰ হাজাৰ কৃষকৰ বক্তব্য সংগ্ৰহ কৰিলে। প্ৰমাণবোৰ ইমান শক্তিশালী আছিল যে ব্ৰিটিছাৰসকলে নিজৰ ভুল স্বীকাৰ কৰিবলগীয়া হ'ল। শেষত কৃষকসকলে ক্ষতিপূৰণ পালে। কিন্তু গান্ধীজীৰ বাবে টকা ডাঙৰ নাছিল। মই তোমালোকক কৈছিলোৱে। গুৰুত্বপূৰ্ণ কথা আছিল ব্ৰিটিছাৰসকলে প্ৰথমবাৰৰ বাবে নিজৰ অহংকাৰ নমাব লাগিছিলে। সিহঁতক মূৰ দোৱাইছে। কাক? ভাৰতীয় কৃষকসকলৰ একতা দেখি পেলাই। হ'ল আন্দোলনৰ জয় কৰাৰ পিছতো গান্ধীজী গুচি যোৱা নাছিল। তেওঁ বিদ্যালয় স্থাপন কৰিলে, স্বাস্থ্য সেৱা আৰম্ভ কৰিলে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা দিলে। কাৰণ তেওঁৰ মতে সত্যকাৰ স্বাধীনতা মানে কেৱল ৰাজনৈতিক স্বাধীনতাই নহয়, সমাজৰ উন্নয়নো হয়। এতিয়া কি কৰিলে? এটা সময়ত চাৰ্লছ এণ্ড্ৰিউছ নামৰ এজন ইংৰাজ বন্ধুৱে সহায় কৰাৰ কথা ক'লে। কৃষকসকলে বহুত খুচি হ'ল। কিন্তু গান্ধীজীয়ে মানা কৰিলে। তেওঁ ক'লে, নিজৰ অধিকাৰৰ বাবে নিজেই থিয় হ'ব লাগিব। আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে কেতিয়াও শক্তিশালী হোৱা নাযায়। এইখিনিতেই ছেল্ফ ৰিলায়েন্স অৰ্থাৎ আত্মনিৰ্ভৰশীলতাৰ শিক্ষা আছে। ছাত্ৰ-ছাত্ৰীসকল, এই চেপ্টাৰটোৰ মূল শিক্ষা কি? সত্য আৰু অহিংসাৰ শক্তি। দ্বিতীয় শিক্ষা কি? ভয়ৰ পৰা মুক্তি পোৱাটো প্ৰকৃত স্বাধীনতা। তৃতীয় শিক্ষা কি? এজন সাধাৰণ মানুহেও ইতিহাস সলনি কৰিব পাৰে। ৰাজকুমাৰ শুক্লা এজন সাধাৰণ কৃষক আছিল, কিন্তু তেওঁৰ দৃঢ়তাই গান্ধীজীক চম্পাৰণ লৈ আনিলে। আৰু সেই ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সলনি কৰিলে। সেয়ে ইণ্ডিগ' চেপ্টাৰ কেৱল নীল খেতিৰ কাহিনী নহয়, ই সাহস, সত্য
আৰু ন্যায়ৰ কাহিনী। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মনত ৰাখিবা সত্যৰ শক্তি সদায় ভয়তকৈ ডাঙৰ। মই তনুশ্ৰী পুনৰ লগ পাম অসমীয়াত ইংৰাজী উইথ তনুশ্ৰীৰ পৰৱৰ্তী পাঠত। আৰু তোমালোকক মই ক'বলৈ বিচাৰিছোঁ যে তোমালোকৰ যদি এই চেপ্টাৰটো ৱৰ্ড মিনিংছ লাগে, শব্দবোৰৰ অসমীয়া অনুবাদ লাগে, তেনেহ'লে মই এটা তোমালোকক নম্বৰ দিছোঁ, তাতে তোমালোকে হোৱাটছআপ কৰিবা। মই তোমালোকক ফ্ৰী অফ কষ্ট, এক পইচাও দিব নালাগে, মই তোমালোকক PDF পঠিয়াই দিম। নম্বৰটো লিখি লোৱা 9101061042। আৰু এই পাঠটো ইণ্ডিগ'ৰ মই এটা পাৰ্ট 2 লৈ আনিম, কাৰণ মই যদি আটাইখিনি বস্তু মই ইয়াতেই সোমোৱাই দিওঁ তেনেহ'লে বহুত লম্বা হৈ যাব ভিডিঅ'টো। আজিয়ে বহুত লম্বা হৈ গ'ল বাৰু। আৰু তোমালোকক মই আৰু পাৰ্ট 2 এটা জনাম। থেংক ইউ এণ্ড কিপ ষ্টাডিং। বাই বাই এভৰিৱান।